এয়া বনালোঁ মাছৰ মূৰ আৰু পচলা। পচলা মচুৰ দালি আলুৰ এটাৰ সৈতে কুকাৰত এটা চিটি মাৰি লৈছোঁ। মাছকেইডোখৰ নিমখ হালধি সানি ল'লোঁ। কেৰাহী বহাই দিলোঁ। ইয়াত দিম এতিয়া মিঠাতেল, মাছকেইডোখৰ অলপ ফ্ৰাই কৰি ল'ম। পিঁয়াজ, শুকান জলকীয়া, আদা, নহৰু, কেঁচা জলকীয়া কেইটামানো দি দিছোঁ। হালধিও দি দিছোঁ, অলপ জালুকৰ গুড়ি, অলপ মিট মছলা দিছোঁ। এতিয়া ইয়াত দিম পচলাখিনি, অলপ হিলাই ল'ম ভালদৰে। নিমখ দিছোঁ অকণমান, বইল কৰোঁতে দিছিলোঁ নিমখ। এতিয়া দি দিছোঁ মাছকেইডোখৰ। এয়া হৈ গ'ল মাছৰ মূৰ আৰু পচলাৰ আঞ্জা।